আকৌ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ জুহালৰ ওচৰৰ পৰাই দেই। ঠাণ্ডা দিনত জুইৰ ওচৰত বহি ভাল লাগে নহয়নে? এইফালে দেখিছেনে বাবা আৰু মুহা কথা পাতি পাতি বাবাই আজি খানা বনাইছে। মানে বাবাক ক'লোঁ আপুনি মানে চব্জিখিনি বনাওক, বহুত দিন আপোনাৰ হাতে খোৱা নাই। বাবাই ক'লে হ'ব আৰু দে বনাওঁ। মই যোগাৰ কৰি দিলোঁ। বাবাই ধুনীয়াকৈ জুইৰ ওচৰত বহি বনাইছে। এইখিনি দেখিছেনে মাছৰ পেটুখিনি, সেইখিনিও বনাব কৈছোঁ। এইয়া চাওকচোন মুহাক কৈছোঁ, মুহাক মানে এনেই মই ধেমালি কৰি আছোঁ দেই। মুহাই মানে এনেকৈ চাদা খাইছে বুলি মুহাই গালি পাৰিছে মোক, কেলৈ ভিডিঅ' কৰিছে বুলি কৈছে আৰু এনেই ধেমালি কৰি থাকোঁ আৰু। এইফালে দেখিছেনে বাবাই ধুনীয়াকৈ মাছ ফ্ৰাই কৰি আছে জুইত। এইয়া মাছ ফ্ৰাই কৰি আছে, আজি ধুনীয়াকৈ খাব লাগে। এইয়া দেখিছেনে আমাৰ আজি বাবাই বনোৱা মানে ভাতৰ থালিখন। এইফালে ধুনীয়াকৈ লাও বনাইছে, খাৰ দি লাও আৰু মাছৰ মাথা এনেকৈ খাৰ দি। এইফালে পেটু ভাজি বনাইছে আহিছেনে, এইফালে মাছ আৰু আলু সিজাই বনাইছে। তেনেহ'লে আজি ৰাতি ভাত সাজ ধুনীয়াকৈ খাই লওঁ। নেক্সট ভিডিঅ'ত লগ পাম দেই।